লেভেলৰ এক্সপিৰিয়েঞ্চ পাই আছোঁ লাইফত উঠিব নাই আজিৰ এখন নম্বৰ কাশী দাম বুলি কোৱা হয় যাই ৰখি আছে তো ইয়াৰ পৰা আমি যাই থাকোঁ চালোঁ গোটেইখিনি চালোঁ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গৈ আছোঁ গোৱালপাৰাত মানে কিছুমান ঠাই চাম আৰু সূৰ্য বাহ চাম আৰু কিবা কিবি ঠাই চাম তো আমি আহিলোঁ 100 কিলোমিটাৰমান আহি পালোঁ ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা আৰু মোটামুটি 80-100 কিলোমিটাৰমান আছে কিন্তু তাৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ ক'ত ক'ত যাওঁ কি কি ঠাই চাওঁ আজি চাই থাকক গোটেই ভিডিঅ'টো ব্ৰিজ পালোঁ মানে আগত দুজন আৰু ৰখি আছে এয়াৰপৰ্টত যাই ৰখি আছে তো এয়াৰপৰ্টলৈ আমি যাই থাকোঁ তাৰ পৰা আৰু আমি 4জন হৈ যাম তো ফাইনেলি গাইজ 1 ঘণ্টাৰ মূৰত ৰাতুল্লা আৰু গোটাই লাগ পালোঁ এইটো হৈছে আমাক তোমালোকৰ নিচিনা আৰু আমাৰ নহয় আমি লাহে লাহে আহি আছোঁ তোমালোকে আৰু ভাই ছুপাৰ বাইকত আহা মানুহ তো এতিয়া বৰ্তমান ডাইৰেক্ট গোৱালপাৰাত লগ পাই কি ধন অৱস্থা নাই কে মানে গা বিষ উঠি গৈছে গাড়ী মটৰ মস্ত জোৰে জোৰে আহিছে উঠৈ কালি পৰছোঁ তাৰমানে পৰাৰ কাৰণে গাটোৰ বিষ আৰু বেছি হৈছে তাতে এখন পিছভাগে বহিব নোৱাৰি আগৰি চলাব নোৱাৰি গাৰ গৈ থাকিব পৰা নাই আৰু বা কিমান আছে আহিলোঁ ইমান কিলোমিটাৰ কিমান আহিলোঁ আহিলোঁ 205 মান 205 কিলোমিটাৰ আহিলোঁ আৰু মোটামুটি 40 মান আছে কেনে যাই পাম ইফালে বৰডেকা আধা আহিব নাই দেখোঁ ক'তবা আছে নেদো ভৰডাঙা হ'লতো এই নহয় গা চাগে একদম বেয়া লাগছে ব'লা সোমাই দিওঁ নহ'লে পিছত মোক আঠলি মাতি দিবি দে তো গাইজ মানে যাব লগা হ'লে তো নাওতে যাব লাগিব তো নদীটো পাৰ হ'ব লাগিব আৰু বাইকখনো উঠাই দিম একেলগে নাওতে উঠাই দি ধুনীয়াকৈ আমি সূৰ্য পাৰলৈ যাম আৰু সেনেকৈ বাহিৰে আমি বৰপেটা হৈ ডাইৰেক্ট ঘৰো যাম জীৱনত কিছুমান এক্সপিৰিয়েঞ্চ নেক্সট লেভেলৰ এক্সপিৰিয়েঞ্চ পাই আছোঁ এই আগে খোজকাঢ়ি কৰি দ আছে নেকি অলপ দ হৈছে আৰু পুৰা নেক্সট লেভেলৰ এক্সপিৰিয়েঞ্চ পাই আছোঁ আৰু লাইফত উঠিব নাই আজি ফাৰ্ষ্ট নাও উঠিলোঁ আৰু জীৱন কেইনা নাও উঠছোঁ আৰু মনত নাই সৰুতে কেতিয়াবা উঠিছিলোঁ চাগে কি নদী এটা কৃষ্ণাই নদী আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন কেনে এক্সপিৰিয়েঞ্চ বহুত জবৰদস্ত তো জীৱনত নেক্সট লেভেলৰ এক্সপিৰিয়েঞ্চ লৈ ল'লোঁ গাড়ীত বহোঁ আৰু ডাইৰেক্ট সূৰ্য পাহাৰ বলা দেৰি হৈছে ৱেলকাম টু শ্ৰী সূৰ্য পাহাৰ মানে সূৰ্য পাহাৰ পাই গ'লোঁ তো সূৰ্য পাহাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ মানে আৰু যাব লাগিব সূৰ্য পাহাৰ ইপিনে যাব লাগিব তো গাইজ সূৰ্য পাহাৰৰ গেট পালোঁ মানে মেইন গেট পালোঁ সূৰ্য বহুত দূৰ গাড়ী চলাই আহি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ সূৰ্য পাহাৰ তো আগত দেখি আছে সূৰ্য পাহাৰ যাত্ৰীৰ জিৰণি চৰা ইয়াত তাৰমানে যিবিলাক যাত্ৰী আহিব তো ইয়াত জিৰাব পাৰিব গতিকে আহিলোঁ তো প্ৰথম চাকি ধূপ অলপ দি লওঁ চাকি ধূপ দি আপোনালোকৰ কথা পাতি আছোঁ তাৰপিছত জেগা দেখি আছোঁ তো ইয়াতে দিব পাৰি চাকি তো দাদাহঁতে চাকি দি আছে কিমান আছে 1 লাখৰ এটা কম 1 লাখৰ এটা কম 37,000 বছৰ আগৰে তো বন্ধুসকল 37,000 বছৰ আগৰ পৰাই এই হোম জ্বলাই ৰাখিছে সঁচাকৈ বহুত ভাল লাগে এনেকুৱা স্থলীত আহি এইটো ফুলটো আমি ক'ত ল'ম তো গাইজ পূজা পাতল কৰিলোঁ অলপ মনটো ভাল লাগিল তো সঁচাকৈ পূজা কৰাৰ পিছত মন্দিৰত সোমাৰ পিছত কিবা এটা মনত এটা বহুত ভাল লাগে আৰু একডাল এই লগে ল'লোঁ যাতে মোৰ মনৰ আশা পূৰণ হয় আৰু আপোনালোকৰো হয় তো সেইটোৱে মই ভাবিছোঁ তো দেৱে কোৱাৰ দৰে শিৱলিংগ আছে তো সেই শিৱলিংগটো আমি চাবলৈ যাম তো গাইজ সঁচাকৈ মোৰ বহুত ভাল লাগিল তাৰমানে এনেকুৱা প্লেচ এনেকুৱা ধুনীয়া পৰিৱেশ মানে সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ হয় ইয়াতে এটা পুখুৰী আছে তো যাম তাতো যাম ধুনীয়াকৈ শিলতে অংকন কৰি থৈ দিছে ধুনীয়াকৈ মনৰ শান্তি কিছুমান পূৰণ হৈ যায় মনৰ কিছুমান আশা পূৰণ হৈ যাব ইয়াতে আহিলে সঁচাকৈ বহুত ভাল লাগিল তো গাইজ আপোনালোকে আহক
মোৰ ভিডিঅ'টোত চাই কিনে আপোনালোকে আহক বুলি মই আশা কৰোঁ। আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে যাতে আপোনালোকে মনৰ আশা মনৰ হেৰিবিলাক পূৰণ হয়। তো তাকে বিচাৰিছোঁ। 99,999টা শিৱলিংগ থকা বুলি কৈছে। তো সেই শিৱলিংগকেইটা মই আপোনালোকক দেখুৱাইছোঁ এটা এটাকৈ। মই গোটেইবিলাক দেখুৱাব নোৱাৰোঁ, 99,000 মই দেখুৱাব নোৱাৰোঁ। তো মই তাৰে কিছুমান পাৰ্ট দেখুৱাব পাৰোঁ, কিছুমান শিৱলিংগ মই আপোনালোকক দেখুৱাব পাৰোঁ। তো এনেকুৱাকৈ আছে শিৱলিংগৰ আমাৰ এনেকুৱাকৈ শিৱলিংগ বহুত শিৱলিংগ আছে ইয়াতে। চাওক এনেকুৱাকৈ শিৱলিংগবিলাক আছে ইয়াতে আছে। ইয়াৰ গুফাৰ ভিতৰতো আছে, তো ইয়াৰ ওপৰতো আছে আৰু বহুত ঠাইত তাত আছে। শিলৰ ওপৰত আছে শিৱলিংগবিলাক। তো 99,999টা শিৱলিংগ। তো এইবিলাক চক সঁচাকৈ প্ৰভুৰ কি এটা মায়া। महाप्रभु এইটো विष्णु का शरण है शरण। প্ৰভু বিষ্ণুৰ চৰণ হয় এইখন। ये गुहा में शिव पार्वती है। शिव का प्रथम लड़का ये गणेश जी नहीं, ये कार्तिक जी है। ये कार्तिक जी, ये गणेश जी है। ये गणेश जी दोनों गुफा में मिडिल में रखा है, ये गणेश जी के पूरा। और ऋषि मुनि सब लेके ये बैठने का ये स्थान है। ইয়াতে ঋষিমুনিবিলাক যি আছিল, ঋষিমুনি আগৰ সেইসকলে ইয়াতে হোমযজ্ঞ কৰিছিলে। ইয়াতে বহিছিল, ইয়াতে বহি হোমযজ্ঞ কৰিছিলে। ब्रह्मा विष्णु महेश्वर। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ন ये ऊपर ये विष्णु विश्वरूप। ওপৰতো ওপৰত বিষ্ণুৰ বিশ্বৰূপ 12খন বাহুতে বিশ্বৰূপটো লৈছিলে। এতিয়া পদমৰ ওপৰত থিয় হৈ আছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, মাজত গণেশ, এওঁলোক হৰ আৰু হৰি। পিছফালে ইয়া অৰ্ধনাৰীশ্বৰ আৰু এজন লগত আছে, ৰাম সীতা লক্ষ্মণ আৰু জয় আৰু বিজয় ঈশ্বৰৰ দুৱাৰপাল। এইটো বিষ্ণু পদকমল। ইয়াৰ পৰা 99,000 আৰু এটা বাকী আছে অলপ। यहाँ पर 99,999 शिवलिंग है। लेकिन इसे श्री सूर्य महाप्रस्थान ये भारतवर्ष से द्वितीय काशी धाम बोलता था। आप लोग का जो खड़ा रहा था ये काशी धाम बोलता था। 2 নম্বৰ কাশীৰাম ইণ্ডিয়াৰ ইণ্ডিয়াত 2 নম্বৰ কাশীৰাম বুলি কোৱা হয়। এইখিনি জেগাক প্ৰথম কাশীৰাম আছে বেলেগ জেগাত, তো 2 নম্বৰ কাশীৰাম এই বুলি কোৱা হয়। তো সঁচাকৈ বহুত ভাল লাগিল। আৰু ওপৰত কিবা গুফা আছে, তো যদি পাৰোঁ গুফাত যাব, তো চেষ্টা কৰিম গুফাত যাবলৈ। ডাইৰেক্ট গৈ আছোঁ, ডাইৰেক্ট গুফা এটা আছে, তো গুফাটোত যাই আছোঁ। যদি গুফাটোৰ ভিতৰত সোমাব পাৰি তো চেষ্টা কৰিম বাৰু। যদি সোমাব পাৰি সোমাম গুফাৰ ভিতৰত। সঁচাকৈ এইটো এটা গুফা হয়। তো আকাশী গংগা, ইয়াতে আকাশী গংগা ওপৰত যাব পাৰি। তো মোৰো লগৰকেইটা আহিছে, তো লগৰকেইটা এতিয়া একেলগে যাওঁ আকাশী গংগালৈকে গুফাৰ ভিতৰত। তো সঁচাকৈ বহুত ভাল লাগিল ভাই গুফা। ओम नमः शिवाय। এইটোৱে কয় আপোনাৰ আকাশী গংগা। ইয়াত বৰ্তমান পানী চানী নাই, একদম শুকান। যিটো ৰাস্তা দিছোঁ সেইটো ৰাস্তা দি ৰিটাৰ্ণ হ'ব লাগিব। বলক জীৱনত কেতিয়াবা গুফাত যি সোমাইছোঁ, আজি গম পালোঁ। আজি সোমালোঁ এটা সৰু গুফাত। ধুনীয়া পৰিৱেশ, কি ধুনীয়া নাজাৰা। ঘূৰি আপোনাৰ জাগা শেষ কৰিব নোৱাৰি ঘূৰি। এনে কিবা এটা পৰিৱেশটো চাই কিবা এটা ভাল লাগিছে। ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ বুলি মই ভবা নাছিলোঁ। সঁচাকৈ ভবাতকৈ অলপ বেছি হৈ গ'ল। গোটেই পাহাৰখনতে আছে, তো এনেকুৱাকৈ আছে গোটেই পাহাৰ চাব পাৰে। এইবিলাক এনেকৈ আছে গোটেইবিলাক, ক'ত আছে কেনেকৈ আছে কোনো ধৰিব পৰা নাছিলে। গোটেই পাহাৰখনেই শিৱলিংগ আছে। ধেমালি? তো একদিন নহয়, যদি গোটেই শিৱলিংগবিলাক এটা এটাকৈ চাওঁ মিনিমাম এমাহটো লাগিব। কাৰণ ভাগৰ ধৰিছে মোৰ, কাৰণ বিচৰা বহুত টান। কাৰণ এটা এটাকৈ চাব লাগিব, পাব লাগিব ন। কি ধুনীয়া নজাৰা। এটা শ্বট সঁচাকৈ বহুত ধুনীয়া লগা হৈছে। তো আগত আছে নৰনাৰায়ণ সেতু, তো তালৈকে যাই আছোঁ, তাত লগ পাম।
গোৱালপাৰা চালোঁ, গোৱালপাৰাৰ কিছু কিছু বস্তু চালোঁ, কিছু কিছু জেগা চালোঁ, লাষ্ট চালোঁ নৰনাৰায়ণ সেতু। এটা কথা কওঁ, যিসকলে নৰনাৰায়ণ সেতু দেখা নাই তো চাওক একবাৰ আহি, আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বহুতে, ছাবস্ক্ৰাইবটো কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।